চাহ মানে অসম, অসম মানে চাহ, আৰু অসমৰ চাহ সদায় গুড মৰ্ণিং। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই গৈ আছোঁ মানে টি ফেক্টৰী অপেনিং কৰা জেগাত। আজি বোলে টি ফেক্টৰী অপেনিং কৰিছে জোনাই জাজিগাঁৱত, তো গৈ থাকোঁ। ইয়াৰ পৰা বেছি দূৰ নাই আৰু 1 কিলোমিটাৰমান আছে। পাওঁ অৱস্থা, চ' স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। এই আমি গেট পালোঁ, এই চাৰিওফালে আপোনাৰ পোষ্টাৰ লগোৱা আছে। আৰু ইয়াৰ পৰা লেফ্ট টাৰ্ণ লৈ ইয়াৰ পৰা 300 মিটাৰমান দূৰত্বত আছে। চ' গৈ থাকোঁ, আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব। ফাইনেলি আমি আহি পালোঁ, য'ত ফেক্টৰী বহাইছে তালৈকে আহি পালোঁ। ইয়াত পেণ্ডেল বনোৱা আছে, তাত কিবা মিটিং চিটিং কৰা হ'ব। এইটো গেটটো আশীৰ্বাদ টি ইণ্ডাষ্ট্ৰী। এইয়া মমি দলে ব্লগিং কৰিবলৈ আহিছে। আৰু ইয়াত চাওক VIP বিলাকৰ গাড়ীয়ে গাড়ী আৰু আজিৰ দিনটো পূৰা। ইয়াত ইমান এটা ভিতৰুৱা জেগাত এটা ডাঙৰ টি ফেক্টৰী ইণ্ডাষ্ট্ৰী ইয়াত খুলি দিয়া হৈছে। তো আপোনালোকৰ কিমান আনন্দিত মনত? বহুত আনন্দিত। আশাবাদী আছিলোঁ যে গাঁৱত কিবা এটা হওক, গাঁৱৰ মানুহৰ উন্নতি অলপ হ'ব, এইবিলাক দুখীয়া মানুহবিলাকে কাম পাওক। ভাল লাগিছে ন মনটো? বহুত ভাল লাগিছে। আজি অপেনিং, চ' তাত খোৱা বোৱাও চলিছে। চব খোৱা বোৱা চব আমিও খাবলৈ যাব লাগিব দেই, চ' চাই থাকিব। চাহ ফেক্টৰীত কেনেকৈ চাহ মানে বনোৱা হয়। চাহ মোনাত ওলমাই ৰাখিছে, আৰু ৰাখি তাৰ পৰা এনেকৈ কৰি এইফালে গৈ ঘূৰি যাবগৈ। তাৰমানে ভিতৰত চাব লাগিব, ভিতৰত কি চলি আছে, কেনেকৈ এইটো প্ৰডাক্ট হৈ যায় পাছত। চ' চাই থাকিব দেই। এনেকৈ পাতৰ পৰা গৈ তাত মানে চাহ কেনেকৈ হৈ যায় আৰু কেনেকৈ চাহ প্ৰডাক্ট হয় ভিতৰতে আমি চালে গম পাব। চ' আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। চ' গৈ থাকোঁ। আজি যিটো অপেনিং ডে', চ' সকলোৰে বাবে ইয়াত খোৱা বোৱা ইয়াত যোগাৰ কৰি দিয়া হৈছে। আৰু চাহ এইখন ফেক্টৰীয়ে চাগে এইটো চাহ কিবা কৰা হ'ব। আৰু এইবিলাক গ্লাছ তাৰমানে কিনিবলৈ চাগে নাই, সেইটো খাবলৈ। চ' ইয়াত VIP সকলে বহিব। আৰু ওপৰলৈ গৈ চাম কি হয়। এইটো চাওক, চাহ ইয়াতে ৰখা হৈছে। চাহটো আগত এনেকুৱাকৈ মানে ৰখা হয়, তাৰপিছত মোনাত ভৰাই দিয়া হয়, আৰু মোনাত ভৰাই দি ইয়াত ওলমাই দিয়া হ'ব, আৰু তাৰপিছত ভিতৰলৈ যাব। চ' এতিয়া আমিও ভিতৰলৈ যাওঁ। ইয়াৰ পৰা গৈ এখন চিৰিৰ পৰা গৈ ইয়াত ডেক'ৰেট কৰা হৈছে ধুনীয়াকৈ, আৰু এখন চিৰিৰ পৰা গৈ মেইন জেগাটো আমি দেখিবলৈ পাম। ইয়াত চাগে ৰাতি মানুহ হৈছিলে, আৰু এতিয়া হৈয়ে আছে ইয়াত। এইটো মেচিনটো এই তলত মই যিটো দেখাইছিলোঁ ওপৰলৈ আহি পালেগৈ। সেইটো চাওক, তো মোনাবোৰ ইয়ালৈকে আহি পালে। ইয়ালৈকে মোনাবোৰ আহি পালে। তলৰ পৰা গৈ এনেকৈ ৰাউণ্ড হয়, ইয়ালৈকে মোনাবোৰ আহি পালে। আৰু এইখন মোনাৰ যিটো চাহ তলত গৈ প্ৰডাক্ট হ'ব। চ' তালৈকে গৈ থাকোঁ ন। মেইন মানে মেনুফেকচাৰ কিবাটো তাত আছে বোলে, তালৈ যাম। চাওক, তাত VIP সকলে বহিব, যিসকলক মানে চিফ গেষ্ট ইয়াত নিমন্ত্ৰণ কৰা হৈছে, তাতে বহিব। তাতে মানে চাহ মেইন মেচিনটো ইয়াতে আছে। ইয়াতে মানে চাহটো সোমাই মেলি ইয়াৰ পৰাই মানে চাহটো প্ৰডাক্ট হ'ব। নহয়, এই মানে এইটো মেচিনৰ পৰা আকৌ ওপৰলৈকে যায় বোলে। ওপৰলৈ গৈহে মানে মেইন চাহটো প্ৰডাক্ট হয়। আৰু তাৰ চাহ প্ৰডাক্ট হোৱাৰ আগত কেনেকুৱা চাহটো মানে পিছা হয়, তো এইটোকে চাম। আকৌ ভিতৰৰ পৰা গৈ মেলি আকৌ ইয়াতেহে পায়গৈ চাহ, তললৈকে যায়। আকৌ তলৰ পৰা গৈ আকৌ মেইন মেচিনলৈকে যায়। মেচিনৰ পৰা গৈ তাত চাহটো পিছা হয় আৰু ঘূৰি হয়। তাৰপিছত মেইন কিবাটো ওপৰত আছে, তেতিয়াহে চাহ হ'ব। বহু দিনৰ পাছত মোৰ লগৰ এজনক লগ পালোঁ। আমি একেলগে ক্লাছমেট মানে কলেজ একেলগে পঢ়িছিলোঁ। এতিয়া কি ক্লাছ পালে নাজানো, পঢ়িছে নে চাকৰি পালে নাজানো। মোৰ লগৰটো চাকৰি পাব নোৱাৰিলোঁ। এতিয়া চিমেণ্ট চাকৰিত আছে। আজি লগ পালোঁ, মনটো খুব ভাল লাগিল। মানে একদম প্ৰিয় বন্ধু আৰু দেই। সিও মানে ইয়াতে ফেক্টৰী অপেনিং কৰা জেগালৈ চাবলৈ আহিছে। আপোনালোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক কমেণ্টবিলাক কৰি থাকিব। ভাল লাগে ইয়াৰ চেনেলটো চাই। হয়, বিশেষকৈ আমাৰ চিমেণ্ট চাপৰি মানুহে যদি দেখা পায়, তো ছাবস্ক্ৰাইব কৰাটো নাপাহৰিব। আগতে পটককৈ মানে দবাই দিব দেই, আগতীয়াকৈ।
এতিয়া মই নামি গৈছোঁ, নামি গৈ মেইন য'ত মেচিন আছে তালৈকে যাম আৰু তাত কি হয় দেখাম আপোনালোকক, চাই থাকি যাব। ইয়াত খালী হৈ গ'ল, ইয়াতো মানে চাহপাত ৰখা হৈছিলে, ইয়াত খালী হৈ গ'ল, এইকাৰণে মানে তাত এইটো ইয়াত মানে এই 2 নম্বৰটোত মানে খালী কৰিব গৈ আছে। মানে আজি যিমানখিনি আছে চ' আজি কমপ্লিটলি কৰিব চাগে, কাৰণ আজি অ'পেনিং হয়, অ'পেনিং ডে হয়। চ' গৈ থাকোঁ, কি দেখা পাওঁ। এয়া মেইন গেটলৈ আহি পালোঁ, য'ত মানে চাহপাতবোৰ আহি ইয়াত পেকেজিং কৰিব পৰাকৈ হৈ যায়। মেইন মেচিনবিলাক ইয়াতে আছে, চ' চাই থাকিব। এই ডাঙৰ মেচিন মানে ইমান ডাঙৰ, আৰু ওপৰত 2জনমান ওলমি আছে, মানে এই মোনাবিলাক নমাই মেলি মেচিনত ঢালিব, তাৰপিছত মেচিনত ঢালি কলৈ পাই চাই থাকিব। কেনেকুৱা মেচিন আছে মানে ঠিকনা নাই, মানে কেতিয়াও নেদেখা মেচিনো আছে ইয়াত। এয়া বহুত মানুহ চাবলৈ আহিছে, এয়া চাহটো পিচি আছে, ইয়াৰ পৰা পিচি এয়া 2জন লগাই আছে, ওপৰত চাহ ঢালি আছে 2জন। বেছিকৈ মানুহ নালাগে, মানে চব মেচিনে কাম কৰিব। এয়া চাহটো ইয়াৰ পৰা গৈ তালৈকে পাবগৈ, এই এনেকৈ গৈ মেটৰ নিচিনা লাগে, একদম ছেম টু ছেম মেট বেছি দিয়া নিচিনা। এই ডাঙৰ মেচিনত মানে ঘূৰি চাকি মানে চকা নিচিনাকৈ, আৰু এই ইয়াৰ পৰা গৈ পেকেজিং কৰিব পৰাকৈ আৰু আমি আগলৈ যাব লাগিব। ইয়াৰ পৰা এনেকৈ গৈ এয়া এটা মেচিন, এইটো চাহটো কেনেকুৱা ধুনীয়া লাগিছে। ইয়াৰ পৰা গৈ এনেকুৱা চাহ ওপৰলৈ গৈছে, ওপৰলৈ গৈ সিপাৰে যাবগৈ, সিপাৰে আকৌ কেনেকুৱা মেচিন, জালনা নিচিনা। ইয়াৰ পৰা গৈ এইটো ক'লা হৈ যায়, এইটো অৰিজিনেল চাহ বনি গ'ল, অৰিজিনেল চাহ বনি গ'ল। ইয়াৰ পৰা গৈ আকৌ তাত ওলালেহে মানে মেইন পেকেজিং হ'ব পৰা চাহটো হৈ যায়, মানে ভিতৰলৈ যাব লাগিব আমি মেইন চাহটো চাবলৈ হ'লে। এয়া মেনেজাৰসকলে কিবাকিবি কথা পাতি আছে, সিহঁতৰতো কথা পাতিব আজি সময় নাপাম চাগে, পূৰা ব্যস্ত আজি অ'পেনিং ডে। ইয়াত চাওক, আজি যিবিলাক অতিথি আহিছে সেইবিলাকৰ কাৰণে ইয়াত মানে ভাত চব্জি ৰেডি কৰি দিয়া হৈছে অ'পেনিং ডে বুলি। আৰু তাত যজ্ঞ কৰা হৈছিলে, মানে কি কৰে আৰু মন্ত্ৰ কিবা যজ্ঞ আৰু ইয়াত কৰা হৈছিলে। মেইন কথাটো হৈছে মানে কয়লা লগালেহে মেচিনটো চলে, মানে কয়লাৰ কাম, এইটো কয়লাৰহে মেইন কাম, আৰু সকলোবোৰ কাম কয়লাৰে চলে। এইটো ওপৰলৈ এজন চাই আছে, মানে ওপৰতে কি আছে চাওঁ, ওপৰত আছে আপোনাৰ মানে কয়লাৰ যিবিলাক ধোঁৱা, এই ওপৰলৈ যাবগৈ, ধোঁৱাবিলাক মানে প্ৰদূষণ হ'ব যে, ওচৰে পাঁজৰে থাকিলে ওপৰলৈ যায়। এই আকৌ ঘূৰি আহিলোঁ মেচিনটো চাওঁ বুলি, লাগি আছে আৰু আজি দিনবৰ লাগি আছে আৰু। এয়া চাওক কিমান মানুহ চাবলৈ আহিছিলে, গাভৰু মানে পূৰা সাজি কাচি আহিছে চাবলৈ। আৰু এয়া গাড়ী এতিয়া গাড়ী আহিয়ে আছে, এইটো গেটটো গাড়ী VIP-বিলাকৰ গাড়ী, মানে গাড়ী চাগে আজি নধৰিবই। চাই ভাল লাগিল আৰু দেখি ভাল লাগিল, আৰু মেইন ভাল লগা কাৰণটো হৈছে এনেকুৱা এটা বেকৱাৰ্ড জেগাত এনেকুৱা এটা ডাঙৰ ফেক্টৰী ইয়াত বহাই দিছে। চ' আমাৰ নিচিনা মানে ইয়াত ওচৰে পাঁজৰে যিসকলে দুখীয়া মানুহ, চ' ইয়াত কাম কৰিব পাৰিব, এনে এটা সুবিধা ইয়াত প্ৰদান কৰিছে। কেনে লাগিল কমেণ্ট কৰি জনাব। মানে ভিডিঅ'টো বেছি দীঘলে নকৰোঁ, মানে ভিতৰত শুনা নাপায়, মানে গেৰকৈ আৱাজটো বেছিকৈ দিয়ে, আৰু এডিটেড হয়, মানে বেছি আৱাজটো দিয়াৰ কাৰণে তাত বেছি ভিডিঅ'টো মানে দীঘলে নকৰিলোঁ, আৰু কাকো নুসুধিলোঁ আৰু কিবা। চ' ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰি ইমানতে ভিডিঅ'টো সামৰণি মাৰিব বিচাৰিছোঁ। আৰু যিসকলে মোৰ চেনেললৈকে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন দবাই দিব, যাতে এনেবোৰ ভিডিঅ' আপোনালোকলৈ অতি সোনকালে সোমাই আহে। আৰু পাৰিলে লাইক এটা দিব টপককৈ, আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে ইয়াত অসমৰ বা আমাৰ জোনাই সমষ্টি, ধেমাজি যিমান মানে ওচৰ পাঁজৰ মানে আমাৰ মজদুৰ আহি ইয়াত কাম কৰিব পাৰে, সেইবুলি ভাবি ভিডিঅ'টো বনালোঁ। চ' আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। চ' বাই বাই। I got broads in Atlanta, she's a Credit cards in the scammers, hitting the licks in the